হেল্ল' বন্ধুসকল, আজি মাঘৰ বিহুৰ উৰুকা। আমি লগৰকেইটা মানে ভাবিলোঁ খানা এটা খাই দিওঁ। এইফালে আকৌ নৰা একেবাৰে পাবলৈ নাই, সেইকাৰণে ওপৰত ত্ৰিপাল দি আৰু চাইডে চাইডে এনেদৰে স্ক্ৰীন দি দিছোঁ। আৰু আমাৰ লগৰকেইটাৰ ঘৰত মানে টুনি লাইট বহুত আছিলে, সেইকাৰণে সিহঁতে ক'লে যে টুনি লাইট লৈ আহিলোঁ। একেবাৰে গোটেইটো বিয়া ঘৰৰ বনাই পেলাইছে। আৰু সিহঁতে ক'লে যে বিহু বুলিতো জুবিন দাক পাহৰিলে নহ'ব, সেইকাৰণে আমি যিমান পাৰোঁ টুনি লাইট দিয়ে মানে ZG লিখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ক'বচোন ZGটো কেনেকুৱা হৈছে। আৰু আপোনালোক সকলোলৈও মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল। এতিয়া আপোনালোকক অলপ আগফালৰ দৃশ্যটো দেখাম, কেনেকৈ কি হৈছে আপোনালোকে ক'বচোন দেই এইটো কেনেকুৱা হৈছে। আৰু এয়া আগফালৰ দৃশ্য, এইফালে কাটা বাছা চলি আছে। এয়া আমাৰ মানসে মাংস কাটি আছে এইফালে, আৰু তাৰ লগত উৎপল, এইটো হৈছে আৰ্যন চৌহান আৰু এইজনী ভনী মোৰ। তাই আকৌ ভিডিঅ' বনোৱা দেখিলে ৰ'বই নোৱাৰে, একেবাৰে কেমেৰাৰ আগত আহি যিহে প'জ দিব। এইফালে মেকানিকত লাগি গ'ল, এটা গান ভালকৈ বুজিবলৈ নিদিয়ে, খালি টিপিকি টাপাকি থাকিব, সি একে ডিজে গানহে শুনে। আগৰ দিনৰ কথা বেলেগ আছিলে, এতিয়া অকল জুবিন দাৰ গান বুজিব লাগে আৰু ঠিকছে নাচন হ'ব লাগে। যি কি নহওক, এয়া উৎপল আহি পাইছেহি, ডিজে গান লগোৱা দেখি সি মানে থাকিব নোৱাৰিলে, একদম জুবিন দাৰ গান লগাব আহি গ'ল। যি কি নহওক, এইফালে মাংস কাটিয়ে আছে আমাৰ মানসে, আজি হেনো সিয়ে কাটিব। ই আকৌ তাত গান লগাই আহি এয়া পালে, যা এতিয়া দুইটাই কি কৰে আৰু। পিছে এইটোৱে আমাৰ এটা সৰু সুৰা ঠেলেকা থুপুকা ভেলাঘৰৰ নিচিনা। এইটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন বাৰু। ইয়াৰ পাছত আকৌ নাচিবলৈ আছেই। এইটো ভিডিঅ'ত যদি আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পাওঁ, তেনেহ'লে আমি সেই ভিডিঅ'টো আপলোড কৰিম। আজিলৈ ইমানেই। জয় জুবিন দা, জয় আই অসম।